নগৰবেৰা জলজলি নদীত মা দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন। বৃহস্পতিবাৰে বিজয়া দশমীৰ দিনা ৰাজ্যবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে মা দুৰ্গা দেৱী। গজে আগমন হোৱা দেৱী দুৰ্গাই এইবাৰ বিদায় লৈছে দোলা। অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে ৰাজ্যবাসীক শোকাকুল কৰি তোলাৰ বাবে এইবাৰ দুৰ্গা পূজাত জাক জমকতাৰ সলনি এক সেমেকা পৰিৱেশ বিৰাজ কৰে। এইবাৰ পূজাত নাই কোনো আনন্দ উল্লাস, কেৱল ধৰ্মীয় নীতি নিয়মেৰে পূজা উদযাপন সমিতিয়ে পূজা উদযাপন কৰাৰ অন্তত আজি বিসৰ্জন দিয়ে। এই দৃশ্য কামৰূপ জিলাৰ নগৰবেৰা আঞ্চলিক সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজাৰ। প্ৰত্যেক বছৰৰ দৰে এইবেলিও শান্তিপূৰ্ণভাৱে পূজা উদযাপন কৰা হয়। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গানসমূহ বজাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে ব্যৱস্থা নগৰবেৰাৰ জলজলি নৈৰ ঘাটলৈ আনি কেইবা সহস্ৰাধিক ভক্তৰ উপস্থিতিত এইদৰে মা দুৰ্গা দেৱীক বিসৰ্জন দিয়ে। এই দেৱী বিসৰ্জনৰ কাৰ্যসূচীত নগৰবেৰা ৰাজচক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকা, নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাবণ্য বড়োৰ উপস্থিতিত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে জলজলি নদীত SDRF বাহিনীয়ে সহযোগ কৰা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। সংখ্যক নগৰবেৰা আঞ্চলিক শাৰদীয় দুৰ্গা পূজা উদযাপন কমিটিৰ তৰফৰ পৰা আমি সদগী ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি বিশেষকৈ ভাল লাগিছে, আমাৰ যিটো বিজয় উৎসৱ আমি নগৰবেৰা স্থানীয় প্ৰশাসন চক্ৰ বিষয়া লগতে কাৰ্যবাহী দণ্ডাধীশ আমাৰ উৎপল কুমাৰ ডেকা ডাঙৰীয়া আৰু নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ শ্ৰদ্ধাৰ লাবণ্য বড়ো ডাঙৰীয়া, তেওঁলোকৰ সহযোগিতাত আজি আমি বিজয় উৎসৱটো সুকলমে সমাপন কৰিবলৈ সক্ষম হৈছোঁ। সদায় ৰাইজ তথা অঞ্চলবাসীৰ আটাইৰে সহযোগিতালৈ আমি পূজা উদ্যোক্তা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো আমি তেওঁলোকৰ আন্তৰিক সহযোগিতা কামনা কৰিম। এইখিনিতে আমাৰ আজি সৌভাগ্য, আজিৰ এই দিনতো আমাৰ মোটামুটি 4 সহস্ৰাধিক লোকে আমাৰ বিজয় উৎসৱত সহযোগিতা আগবঢ়াইছে। এই ক্ষেত্ৰত আমি তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ যিটো সঁহাৰি, এই সঁহাৰি আমাৰ শোভাযাত্ৰাৰ পৰা আদি কৰি গোটেইখিনি কামতে আমাৰ অঞ্চলবাসী ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়ায়।